এবাৰ শ্ৰীকৃষ্ণক অৰ্জুনে সুধিছিল, কি মনুষ্যই পাপ কৰিবলৈ কিয় ইমান বাধ্য হৈ যায়? কোনে বাধ্য কৰায় তেওঁলোকক? তেতিয়া শ্ৰীকৃষ্ণই উত্তৰ দিছিল অৰ্জুনক, সিহঁতক বাধ্য কৰা সিহঁতৰ বাসনা, সিহঁতৰ নিহিত স্বাৰ্থই সিহঁতক পাপ কৰোৱায় আৰু সিহঁতৰ ক্ৰোধ আৰু মোহে। এই সূত্ৰবিলাকক চিনি পোৱা পাৰ্থ? যেনেকৈ ধোঁৱাই অগ্নিক ঢাকি দিয়ে, ধূলিয়ে দৰ্পণক ঢাকি দিয়ে, ঠিক তেনেকৈ জ্ঞানক ঢাকি দিয়ে কাম, মোহ আৰু বাসনাই। অমৰত্বম জ্ঞানমেতেম জ্ঞানেনাম নিত্যে বেৰুণাম কামৰূপেণা কোনোতেয়াম দুষ্পূৰ্ণা নলেনাচা। কাম আৰু মোহৰ অগ্নিয়ে জ্ঞানক নষ্ট কৰি দিয়ে। সেয়েহে অগ্নিক স্বচ্ছ বনোৱা, নিকা কৰি তোলা আৰু নিজৰ ইন্দ্ৰিয়কেইটাক নিজৰ অধীন কৰি তোলা